ৰাছিয়াৰ গোল্ডেন ৰিং মহোৎসৱত নৃত্য পৰিৱেশনৰ বাবে আমন্ত্ৰিত নলবাৰীৰ পৰিস্মিতা দত্ত। বৰ্ণালী ডান্স একাডেমীৰ ছাত্ৰী পৰিস্মিতা এইবাৰ বিদেশী মঞ্চত। ৰাছিয়াৰ মঞ্চত পৰিৱেশন কৰিব সত্ৰীয়া, কথক আৰু বিহু। প্ৰজ্ঞা নগৰী নলবাৰীৰ প্ৰতিভাৱান নৃত্যশিল্পী পৰিস্মিতা দত্তই অসমৰ নাম উজ্বলাই ৰাছিয়াৰ গোল্ডেন ৰিং মহোৎসৱত নৃত্য পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। বৰ্তমান বৰ্ণালী ডান্স একাডেমীৰ ছাত্ৰী তথা শিক্ষয়িত্ৰী পৰিস্মিতাই যোৱা 6 ছেপ্টেম্বৰত ৰাওনা হৈছে ৰাছিয়ালৈ। পুনেৰ ভাৰতী বিদ্যাপীঠ বিশ্ববিদ্যালয়ৰ পৰা নিৰ্বাচিত 6জনীয়া নৃত্যাংগনাৰ দলেৰে তেওঁ এই মহোৎসৱত অংশ ল'ব। ইউনেস্কোৰ উদ্যোগত অনুষ্ঠিত এই বিশ্বজনীন লোকসাংস্কৃতিক উৎসৱত পৰিস্মিতাই সত্ৰীয়া, কথক আৰু বিহু নৃত্য পৰিৱেশন কৰিব। নলবাৰীৰ গোপাল বজাৰৰ প্ৰদীপ কুমাৰ দত্ত আৰু ৰঞ্জু দত্তৰ জীয়ৰী পৰিস্মিতা 4 বছৰ বয়সৰ পৰাই বৰ্ণালী মহন্তৰ ওচৰত নৃত্য শিক্ষা গ্ৰহণ কৰি আহিছে। আজিও তেওঁ নিজ বিদ্যাৰ উৎসৰ্গেৰে একাডেমীটোৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত।